হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আমাৰ লাকলঙীয়াবাসীয়ে মিলি 250 বিঘা মাটিত মগুমাহ, মাটিমাহ আৰু তিল খেতি কৰিছিল। আৰু সেই লাকলঙীয়া সেউজ কৃষি পামত অন্তৰ্ভুক্ত হৈ থকা 47 ঘৰ মানুহে মিলি আজি বনভোজ খাইছোঁ। আৰু যিহেতু বহুত কষ্ট কৰি থকা হৈছে, সেইবাবে তাৰ মাজতে আজি অলপ ফূৰ্তি কৰা হ'ল আৰু সকলোৱে হাতে কামে লাগি বনভোজৰ আয়োজন কৰিছে। বাৰু, যিহেতু নতুন বছৰ আহি আছে, নতুন বছৰক আদৰিবলৈ আপোনালোকে বাৰু প্ৰস্তুতি চলাইছেনে? কমেণ্ট কৰি জনাবচোন দেই। আৰু আজি আমাৰ লাকলঙীয়াবাসীয়ে বনভোজটোত বিহুনাম গাই আৰু বিহু নাচি আনন্দ কৰিলে। গতিকে চাওঁচোন আহক তেওঁলোকৰ আনন্দখিনি। Jame go botia, usa koliza, tezere yo se ni bae, tezere bojabo, tezere bojabo no, se ni bae gaziza, tezere yo se ni bae, tezere bojabo no se ni bae, bojabo. আৰু এইফালে ফূৰ্তি কৰি থাকোঁতে আমাৰ ভাত খোৱাৰো বেল পৰি গ'ল। সেইবাবে সকলো আহি শাৰী শাৰীকৈ বহি ল'লে। আৰু আপোনালোককো বনভোজত উপস্থিত থকা সকলোকে দেখুৱাই দিলোঁ এবাৰ আকৌ। গাঁৱৰ সকলোৱে মিলিজুলি খোৱা বনভোজৰ আনন্দই সুকীয়া, নহয় জানো? আৰু যিহেতু নতুন বছৰ আহি আছে, নতুন বছৰটো সকলোৰে যাতে সুখ শান্তিৰে পাৰ হওক তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চোৱাসকলে মোৰ চেনেলটো ফ'ল' কৰি দিব। আকৌ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ দেই ৰাইজ। বাই বাই।